ধাক্কাতে বাহিৰ কৰি দিম ব্ৰিটিছ আৰু হিমন্ত বিশ্ব শৰ্মাক না ধাক্কাতে বাহিৰ কৰি দিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ বিটিচিৰ পৰা ঘাৰ ধাক্কা দি ওলাই দিব শুকুৰ আলীয়ে। বিটিচিত আৰু বিজেপি চৰকাৰ নাহে। শুকুৰ আলীয়ে কি কৈছে সবিশেষ চাওক ভিডিঅ'টোত। এবাৰ ঘাৰ ধাক্কাতে বাহিৰ কৰি দিম ব্ৰিটিছ আৰু হিমন্ত বিশ্ব শৰ্মাক না ধাক্কাতে বাহিৰ কৰি দিম ওলাই দিম একদম। কাক ধাক্কা মাৰি ওলাই হিমন্ত বিশ্ব ইয়াতে সোমাবলৈ নিদিম একদম ব্ৰিটিছৰ পৰা আউট কৰি দিম। এবাৰ বিটিচিত আৰু বিজেপি চৰকাৰ নাহে। আছে আকৌ দিব পাৰিম সেইটো আছে। আমি ছচিয়েল এটো আছে তাত আমি ধান শস্য এইবিলাকৰ আমাৰ বিজনেছ আছে কিন্তু আমি টেক্স দি আছো গভৰ্ণমেণ্টক টেক্সটো আমি দি থাকো না ব্যৱসায়টো আমাৰ আছে মানুহটো এটা কৰ্ম কৰি খাবলৈ গতিকে এবাৰ জিকাটো ফাইনেল এইটো যে জনে যি কৈ থাকো জিকাটো এইবাৰ শুকুৰ আলী তাৰমানে বিটিচি দখল কৰিব এইটো নিশ্চয় দখল কৰিম ব্ৰিটিছ এবাৰ হিমন্ত বিশ্ব শৰ্মা এবাৰ ঘাৰ ধাক্কাতে বাহিৰ কৰি দিম ব্ৰিটিছ আৰু হিমন্ত বিশ্ব শৰ্মাক না ধাক্কাতে বাহিৰ কৰি দিম ওলাই দিম একদম। কাক ধাক্কা মাৰি ওলাই হিমন্ত বিশ্ব ইয়াতে সোমাবলৈ নিদিম একদম ব্ৰিটিছৰ পৰা আউট কৰি দিম। এবাৰ বিটিচিত আৰু বিজেপি চৰকাৰ নাহে সেইটো লিখি লওক। কাৰ চৰকাৰ আহিব দিব এইটো কাৰো চৰকাৰ আহে পিছত চাব কিন্তু হিমন্ত শৰ্মা এবাৰ ঘাৰ ধাক্কাতে বাহিৰ কৰি দিম ব্ৰিটিছ আৰু হিমন্ত বিশ্ব শৰ্মাক না ধাক্কাতে বাহিৰ কৰি দিম ওলাই দিম একদম। কাক ধাক্কা মাৰি ওলাই হিমন্ত বিশ্ব ইয়াতে সোমাবলৈ নিদিম।